हेलो बंधुসকল नमस्कार मैं আজি আপোনালোকৰ এই ক্ৰিয়েটিভিটি মাইণ্ডত স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত এনে এটা ভিডিঅ' লৈ কেনে উপস্থিত হৈছোহি যোনটো ভিডিঅ'ত আপোনালোকে থাম্বনেলত চাইছেই চাগে যে আপোনাৰ চুৰি হোৱা মোবাইলটো আপুনি কেনেকৈ চাব পাৰিব, ক'ত আছে বা আপুনি জানিব পাৰিব, লোকেশ্যন কৰিব পাৰিব বা ট্ৰেক কৰিব পাৰিব। যোনটো ট্ৰেকাৰ লোকেশ্যনৰ সেইটো একমাত্ৰ পুলিচৰ হাতত বা CBI বা CIDৰ হাতত থাকে। আজিকালি সেইটো আপোনাৰ পদ্ধতি আমাৰ হাততো আহি গৈছে। যেনে মই আজি আপোনালোকক দেখাই দিম, বুজাই দিম ভালকে যে আপুনি আপোনাৰ ফোনটো চুৰি হোৱাৰ পিছত আপোনাৰ ফোনটো কেনেকৈ আপুনি লোকেশ্যনাইজ কৰিব পাৰিব বা ট্ৰেক কৰিব পাৰিব যে আপোনাৰ ফোনটো বৰ্তমান ক'ত আছে। ঠিক আছে, তেন্তে বলক দেৰি নকৰাকৈ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই যেনেকৈ আপোনালোকক এতিয়া ক'লোঁ যে মাত্ৰ কৈছোঁ যে আপোনালোকৰ মোবাইল যদি চুৰি হয় বা আপোনাৰ ফোনটো যদি চুৰি হয়, আপুনি আপোনাৰ ফোন বা আপোনাৰ মোবাইলটো কেনেকৈ বিচাৰি উলিয়াব পাৰিব, বৰ্তমান আপোনাৰ ফোনটো ক'ত আছে বা কোনটো জেগাত আছে বা কোনটো ঠাইত বৰ্তমান আছে। তেন্তে আপুনি চাবলৈ হ'লে আপুনি প্লে ষ্ট'ৰত যাব লাগিব প্ৰথমতে, আৰু প্ৰথমৰ প্লে ষ্ট'ৰৰ পৰা থাৰ্ড পাৰ্টি এটা এপ ল'ব লাগিব। যোনটো এপ আপুনি চাই লওক। ইয়াতে এপটো আপুনি নাম হৈছে FIND ফাইণ্ড মাই ডিভাইচ বুলি এই ওপৰত আছে। এনেকৈ ক্লিক কৰি দিলে বাছ এপছটো আপোনাৰ ওচৰত খুলি যাব। আপুনি এইটো ডাউনলোড কৰি ল'ব এপছটো। জাষ্ট এপছটো আপুনি এনেকৈ এইটো এপছ ফাইণ্ড মাই ডিভাইচ এইটো আপুনি ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত মই এইটো আগৰ পৰা ডাউনলোড কৰাই আছে। এইটো এপছটো বেছি MB নহয়, 1.3 MBৰ হয়। আপুনি এইটো ডাউনলোড কৰাৰ পিছত অ'পেন বুলি ইয়াৰ ৰেটিঙো বহুত ভাল আছে। ইয়াৰ আপুনি ৰেটিঙো চাব পাৰিব। ইয়াতে আপুনি অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপুনি মোৰটো ইয়াতে নতুনকৈ আহি গৈছে। এনেকৈ ইণ্টাৰফেচ আহিব। এনেকৈ ইয়াত ফেচ অহাৰ পিছত আপুনি আপোনাৰ যোনটো মানে ইমেইল ID সেইটো ইমেইল ID আপোনাৰ বৰ্তমান ফোনত আপুনি ছেট আপ কৰিব লাগিব। যেনেকৈ মোৰ দুটা ইমেইল ID ikbal ahmed728@gmail.com, zahiruslam769@gmail.com এনেকৈ আছে। আপুনি ইয়াতে যদি নতুনকৈ আপুনি এই এপটো ডাউনলোড কৰিছে তেন্তে আপুনি ইয়াতে টাইপ কৰিব লাগিব চাইন ইন এজ এ গেষ্ট। এইটো ৰাউণ্ডটোৰ তলত যে আছে চাইন ইন এজ এ গেষ্ট, ইয়াতে আপুনি ক্লিক কৰি কেনে নতুনকৈ ইমেইল ID এটা আপুনি ইয়াতে টাইপ কৰিব লাগিব। আৰু এই ইমেইল IDটো টাইপ কৰাৰ পিছত আপোনাৰ নতুনকৈ কৰিব লাগিব, এক্টিভ কৰিব লাগিব। আৰু যদি নতুনকৈ আপুনি নোৱাৰে বোলে আপোনাৰ আগৰ পৰা ইমেইল ID আছে, আপোনাৰ ফোনত প্লে ষ্ট'ৰত এক্টিভ কৰা আছে, তেন্তে আপুনি এই কণ্টিনিউ এজ এ ক্ৰিয়েটিভিটি যেনেকৈ লিখা আছে ইয়াতে আপুনি মাৰি দিলে হ'ল আপোনাৰ নামৰ ইমেইলটো। এটা কৰাৰ পিছত যেনেকৈ মোৰ কৰাই আছে আগৰ পৰা, মই কণ্টিনিউ এজ এ ক্ৰিয়েটিভিটি কৰাৰ পিছত চাওক মোৰ লোকেশ্যন দেখাই দিছে যে মোৰ ফোনটো বৰ্তমান ক'ত আছে। মোৰ ফোনটো বৰ্তমান তেজপুৰত আছে। মই বৰ্তমান ক'ত আছোঁ চাই ল'ব পাৰে আপুনি। একদম ৰিয়েল লোকেশ্যন দেখাব, একদম ৰিয়েল লোকেশ্যন হয়। চাওক বৰ্তমান মই ক'ত আছোঁ, তেজপুৰ দোলাবাৰী কলিবাৰী ৰোড। এইটো চাওক ইয়াতে দেখাই আছে দোলাবাৰী। এইটো চাওক, এইটো মোৰ লোকেশ্যন হয়। এইটো দোলাবাৰী, তেজপুৰ দোলাবাৰী বৰ্তমান আছোঁ মই। এইটো ছেইম একদম ৰিয়েল আপোনাৰ যোনটো লোকেশ্যন সেইটো দেখাব। ঠিক আছে, আপোনাৰ ফোনটো যদি কোনোবা দিন চুৰ হয় তেন্তে আপুনি আপোনাৰ জিমেইল IDটো বেলেগ ফোনত এইটো এপছ ডাউনলোড কৰি এইটো এপত আপোনাৰ জিমেইল IDটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ফোনটো বৰ্তমান ক'ত আছে, চুৰ হোৱা ফোনটো ক'ত আছে সেইটো আপুনি গম পাই যাব যে আপোনাৰ ফোনটো অমুক জেগাত আছে। ঠিক আছে বন্ধুসকল, দিয়ক এতিয়াতো গম পালে আপুনি এইটো এপছৰ কি কাম। বন্ধুসকল, আপোনালোকে চালেই যে মই আপোনালোকৰ এইটো এপছ কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ মানে ইনষ্টল কৰিব লাগে আৰু কেনেকৈ আপুনি এইটো এক্টিভ কৰিব লাগে আপোনাৰ জিমেইল ID দি আপুনি চালে আৰু বুজি পালে চাগৈ। মোৰ আশা কৰিছোঁ আপোনালোকৰ এইটো ভিডিঅ' ভাল লাগিছে। যদি আপোনালোকৰ এইটো ভিডিঅ' ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, একদমেই নাপাহৰিব বন্ধুসকল। ঠিক আছে, থেংক ইউ, ধন্যবাদ।